कर्मा कर्मा कृतः वाचा मायो भुवा देवेभ्यः कर्मा कृत्वा तन्प्रेत सदा भुवा আমার লাইন তো ভালো হয়েছে কিন্তু রে নমস্কাৰ বন্ধু বান্ধৱীসকল মই বৰ্তমান উপস্থিত আছোঁ পুৰী জগন্নাথ মন্দিৰৰ নিচে ওচৰতে আপোনালোকক যিমানখিনি পাৰোঁ জগন্নাথ মন্দিৰৰ বাহিৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ মন্দিৰৰ ভিতৰত মোবাইল নিয়া এলাও নাই আৰু আপোনালোকে চাওক এয়া মোৰ পিছফালে জগন্নাথ মন্দিৰ আৰু আমি যিটো চাইড থিয় হৈ আছোঁ এইখন পূৰ্বৰ দুৱাৰ ইয়াতে 4খন দুৱাৰ আছে এইখনে হৈছে পূৰ্ব দুৱাৰ আৰু বাকি দুৱাৰকেইখনো মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু এই ঘৰটো যে দেখিছে এইটো হৈছে মহাপ্ৰভুৰ প্ৰসাদ বনোৱা ঘৰ ইয়াতে মহাপ্ৰভুৰ প্ৰসাদ বনোৱা হয় আৰু মই বাহিৰৰ পৰাই দেখুৱাইছোঁ কাৰণ মন্দিৰৰ ভিতৰত মোবাইল নিব নিদিয়ে যেতিয়া বাহিৰৰ পৰাই মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখনে হৈছে জগন্নাথ মন্দিৰৰ দক্ষিণ দুৱাৰ আৰু ইয়াতে ঘোঁৰাৰ চিহ্ন দেখিবলৈ পোৱা গৈছে আৰু এইখন হৈছে পশ্চিমমুখীয়া দুৱাৰ আৰু ইয়াত বাঘৰ চিহ্ন দেখিবলৈ পোৱা যায়।
এইখনে হৈছে উত্তৰমুখীয়া দুৱাৰ। ইয়াত হাতীৰ চিহ্ন দেখিবলৈ পোৱা যায়। আমি এপাক ঘূৰি আকৌ পূবৰ দুৱাৰৰ সন্মুখত উপস্থিত হৈছোঁ আৰু পূবৰ দুৱাৰত সিংহৰ চিহ্ন দেখিবলৈ পোৱা যায় আৰু চাৰিখন দুৱাৰত চাৰিটা চিম্বল আমি দেখিবলৈ পাইছোঁ। পূব দুৱাৰত দেখিছোঁ আমি সিংহ, দক্ষিণ দুৱাৰত দেখিছোঁ ঘোঁৰা, পশ্চিম দুৱাৰত দেখিছোঁ বাঘ আৰু উত্তৰ দুৱাৰত দেখিছোঁ আমি হাতী। আমি জগন্নাথ মন্দিৰৰ চাৰিদুৱাৰ দৰ্শন কৰিলোঁ। আমি এতিয়া পুৰি চব্জি খাই লওঁ। তাৰপিছত আমি সন্ধিয়া আকৌ আপোনালোকক দেখুৱাম যে মন্দিৰৰ ধ্বজাখন কেনেকৈ চেঞ্জ কৰে। সন্ধিয়া 5 বাজি গৈছে। মন্দিৰৰ শিখৰত চক্ৰটোৰ ওপৰত এজন বিশেষ ব্যক্তি উঠি ধ্বজাখন নমাই আছে আৰু এখন নতুন ধ্বজা তাত উৰুৱাই থৈ আহিব আৰু তেখেতে তলৰ পৰা যেতিয়া ওপৰলৈ উঠি যায়, মন্দিৰৰ ফালে পিছমুখ কৰি তেওঁ মন্দিৰৰ ওপৰত উঠে আৰু তেওঁ পূজা পাতল কৰি মন্দিৰৰ ওপৰত উঠে আৰু প্ৰত্যেক দিনাই এনেকুৱাকৈ ধ্বজাখন চেঞ্জ কৰা হয়। আৰু এইখিনি সময়ত ইয়াত যিবিলাক চৰাই চিৰিকটি আছে বাঁহৰ পৰা ওলাই আহি চাৰিওফালে ঘূৰি থাকে, কিন্তু মন্দিৰৰ ওপৰত কেতিয়াও নপৰে। মন্দিৰৰ চাৰিওফালটো ঘূৰি থাকে। হয়তো আপোনালোকে দুই এটা চৰাই দেখিব পাব মন্দিৰৰ চাৰিওফালে ঘূৰি থকা। মই যিমানখিনি কেমেৰাত পাৰিছোঁ ধৰিব ৰাখিবৰ কাৰণে সিমানখিনি মই ধৰি ৰাখিছোঁ আৰু আপোনালোকে সকলোৱে একেমুখে কওক, জয় জগন্নাথ মহাপ্ৰভু কি জয়, জয় জগন্নাথ মহাপ্ৰভু কি জয়, জয় জগন্নাথ মহাপ্ৰভু কি জয়। ৰঙা জগন্নাথ মহাপ্রভু কি এয়া সন্ধিয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ অলপ দেখুৱাইছোঁ। ইমান ধুনীয়া পৰিৱেশ। আৰু
এতিয়া ৰাতি আমাৰ হোটেলত আমি যিখন হোটেলত আছোঁ সেইখন হোটেললৈ ৰাতি মহাপ্ৰভুৰ প্ৰসাদ লৈ গৈছে আৰু আমি সকলোৱে জয় জগন্নাথ ধ্বনিৰে মহাপ্ৰভুৰ প্ৰসাদ গ্ৰহণ কৰিবলৈ আটাইয়ে এনেকৈ লাইন কৰি বহিছোঁ আৰু আপোনালোকে চাই থাকক, আপোনালোকে উপভোগ কৰক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু কেতিয়াবা আহিলে আপোনালোকে মন্দিৰৰ প্ৰসাদ খাবলৈ নাপাহৰিব। বৰ সোৱাদ লগা প্ৰসাদ, এবাৰ খালে আকৌ খাওঁ খাওঁ লাগি থাকিব, ইমানেই সোৱাদ জগন্নাথ মহাপ্ৰভুৰ প্ৰসাদ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট যোগে জনাব, লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদেৰে সকলোৰে দিন মংগলময় হওক। জয় জগন্নাথ মহাপ্ৰভু কি জয়।